নমস্কাৰ, মই প্ৰাঞ্জল শইকীয়াই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ব্লগ। আজি একে হাতত পানী বটল লৈ এতিয়া যাম পথাৰত। আমাৰে পথাৰ হয়, ৰুই আছে। মই পানীটো দি থৈ আহোঁগৈ। পথাৰত লাগি আছে পূৰা ৰোৱনী আৰু মই এতিয়া দিবলৈ যাম পানী। এয়াই হৈছে পথাৰ আমাৰ, সৈয়া ৰোৱনী তাত লাগি আছে। এতিয়া মই তালৈ যাব লাগিব পানী দিবলৈ। মায়ে ঘৰত ভাত বনাই আছে, মই দিবলৈ আহিছোঁ পানী। ইয়াত মানে মাহীয়ে ৰুই আছে। পানীটো বোলো দি থৈ আহোঁগৈ পিয়াহত। আজি ৰ'দটো খুব বেছি, ৰুবলৈ মানে ইমান ভাল পোৱা নাই চাগে। পূৰা একদম বহুত ৰ'দ বেছি আৰু ৰ'দৰ বাবে চাওকচোন মই মুখত এনেকৈ কৰি আহিব লগা হৈছে। একদম বহুত বেছি ৰ'দ আজি মুঠতে। আৰু এয়া তাইক দিলোঁ পানী, এয়া চাওক, তাই একে অৱস্থাই নাই। মুখ ঢাকিছে অৱস্থাই নাই, একদম বোকাই লুতুৰি পুতুৰি। আৰু কষ্টও হৈছে, ইমান ৰ'দত একদম ৰুই আছে। এয়া ইয়াত ৰুই হৈছে আৰু চাওক, ৰুই হৈছে আৰু একদম পথাৰবোৰ গোটেইবোৰ সেউজীয়া হৈ পৰিছে। কিন্তু আমাৰো বেছি নাই, 2 বিঘামান আছে। আৰু ময়ো ৰ'দত থাকিব নোৱাৰি একদম মুখ ঢাকি আহি গ'লোঁ। বহুত ৰ'দ দিছে আজি। আৰু মই পিছে ভাত দিবলৈ আহিবই লাগিব, মাৰ লগত আহিম ভাত দিবলৈ। আৰু এতিয়া ভাত দিবলৈ সময় হোৱা নাই বাৰু, অকণমান পিছতে ভাত দিবলৈ আহিম। আৰু ভালেই লাগে পথাৰলৈ আহি, যিমানেই ৰ'দ দিওঁ। নিয়মকৈ মই সদায় আহোঁৱেই, এবাৰ হ'লেও পথাৰলৈ আহোঁৱেই। আৰু ইমান ভাল লাগে পথাৰৰ এই সৰু সৰু আলিবোৰ। আজি ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আমাৰ পথাৰৰ পৰা আহি ভাগৰ লাগিছে আৰু সেইবাবে গছৰ তলতে এনেকৈ জিৰাই ল'লোঁ। ৰ'দত এনেকৈ কৰি মুখখন একদম বিষাই গৈছেগৈ। আৰু ইয়াতে একদম ধুনীয়াকৈ বতাহ মাৰি আছে যে, ইয়াতে আকৌ ৰৈ ল'লোঁ। আকৌ যাবই লাগিব পথাৰলৈ। দেখিছেনে এইখন পথাৰ? এইখন আমাৰ জিৰাই মেলি ভাবিলোঁ যে ইয়াত আমাৰ বিল এখন আছে, বিলখন চাই আহোঁগৈ। আৰু বহুত দিন যোৱা নাই বিলখনলৈ, তেনেকৈ যোৱা নহয়, কিন্তু ভাবিলোঁ বিলখন চাই আহোঁগৈ আজি। এয়াই হৈছে পথাৰ। আৰু আহি দেখিলোঁ এইজোপা দেখিছেনে চুলি কেনেকৈ? এইয়া আপোনালোকৰ ফালে বাৰু এই বনটো কি বুলি কয়? আমাৰ ফালে এইটোক কয় নীলাজী বন। এয়া চাওক কেনেকৈ চুলি। এইয়া জাপ খাই গৈছে, দেখিছেনে? এইখনেই হৈছে বিলখন। সেই বহুত দূৰলৈকে আছে এইপিনে। আৰু এইটো একদম লাইন, এইকণলৈকে বহুত দূৰলৈকে আছে। এইটো হ'ল ৰেল লাইন। এতিয়া ধুনীয়াকৈ গা পা ধুই লৈ আৰু এতিয়া ধুনীয়াকৈ ভাতকেইটা বাঢ়ি লৈছোঁ। এতিয়া ভাতকেইটা খাম। বহুত ভোক লাগিছে, কাৰণ পথাৰত ইমান সৰু আলি দি খোজকাঢ়িছোঁ। বহুত ভোক লাগিছে। এতিয়া ধুনীয়াকৈ ভাত পানী খাওঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।